ৰাজ অঁ কি খবৰ? আছোঁ দে ভালে। এই অভিজিত নাহে নেকি? অভিজিত অঁ অভিজিত কেতিয়া আহিল? আহিম বুলি শুনিছিলোঁ। এইটো আজি গৰমো, সি একবাৰ আহিলে ভাল লাগিল হয়, বাট এতিয়ালৈকে অহা নাছিল কিয়? কিয় বা অহা নাই? আহিব চাগে দেৰিকে। আহিলে ভাল লাগিল হয়, অলপ সি অলপ এনজয় কৰিলোঁ হয়। আহিছে আহিছে আহিছে। ঐ শুনাই নাছিল বে তই খবৰ ভালে। তোমাৰ কেনে খবৰ? কেনেকা লাগিল? মজা একদম তাতে ঠাণ্ডা না, ঠাণ্ডা তাতে গা চা ধুব নোৱাৰি। আৰু কেতিয়া যাবি? বাপৰে বাপ, ক'ৰ বাঁহৰ তল চাব লাগিব, ক'ৰ গছৰ বা মজা বতাই আছে ন? বতাহ খাবলৈ অভিজিত নাহে নেকি? নাজানো। চাগে সি নাহিব পাৰে দে, কালি শ্বিলঙত ঠাণ্ডা খাই আহিলা পুৰা। হয় নেকি? শ্বিলঙত ইমান ঠাণ্ডা নেকি? ঐ নাজানো কিয় বা। আৰু এটা কথা কওঁ, সি কিবা ল'ৰাটো বহুত লেটকে আহিলে কিয়নো? নাজানো সি বা কি হয়, আমাৰ লেট কৰি থাকে। ইমান ধুনীয়া বতাহ, বহুত ধুনীয়া লাগছে সঁচা। আমাৰ গাঁৱলীয়া জেগাতে ভাল বতাহ খাবলৈ, এইবিলাক শ্বিলং টিলং বাদ দে। এই ৰাজ আজিকালি বৰকে ছোৱালীৰ কথা কোৱা কৰিছিল। গাঁৱত আছে ন দুজনী, কোন ছোৱালী? কোন দুজনী কোন মেচিন? মই নাজানো, তাৰে এজনী চাই আছে চাগে। কিজন সঁচাই নেকি? সঁচায়ো এজনী ছোৱালী মোৰ বহুত ভাল লাগে। কোনজনী? দেখাই দিবি না? আহিলে দেখুৱাই দিম দিয়া। ঠিক আছে আমি ৰৈ ঠিক আছো। আছে আজি জন আহিছে চাচোন। ঐ শুনাচোন, তাই মোৰ ভাল বান্ধৱী হ'ল। তাইক মোৰ বহুত ভাল লাগে। হয় নেকি? তাই এইবোৰ মানে ভাল পোৱাবোৰ নাজানে। জনালি, তোৰ লগত এটা কথা আছিলে মোৰ। কি কথা অ? আমাৰ গাঁৱৰ ল'ৰাজনে তোক বহুত ভাল পায় অ। তেনে ল'ৰা নহয়, সি তোক বহুত ভাল পায় অ। কোন সেইজন ল'ৰা? সিদিনা যে লগ পাইছিলোঁ মই, সেইজনে। আমাৰ গাঁৱৰে জোন। কি জোন? অঁ। নাই, একো হ'বা নাই। একো নহয়, মই কৰিছোঁ। কল কৰি কবি। এতিয়া মই যাওঁ দেই। বাই। অঁ হেল্ল'। অঁ জনালি, মুনু। তোক যি কথাটো কৈছিলোঁ, কি কৰিবি? ঠিক আছে, হ'ব দিয়া। কৈ দিবা তাক মই ভাল পাওঁ বুলি। অঁ দে, তাক মই কৈ দিম দে। দে হ'ব দে। ঠিক আছে। ঐ, তোৰ কাৰণে এটা ভাল খবৰ অ। কি কি ভাল খবৰ? তোক বোলে জনালি ভাল পাব। কি কৈছা? অঁ সঁচাকৈ কৈছোঁ। জনালিয়ে মন্দিৰত তোক লগ কৰিব মাতিছে, তই গধূলি যাবি। ঠিক আছে, বাই। যাম দিয়া, বাই। কি হ'ল এনেকৈ আছে যে? ইমান দেৰি হ'ল কিয়? অকণমান কাম আছিলোঁ, সেইকাৰণে দেৰি হ'ল। কি হ'ল, কিয় এনেকৈ আছা? ব'লা ফুৰিবলৈ যাওঁ।
তোমাৰ ভণ্টি যি জনৰ লগত ঘূৰি ফুৰি আছে তুমি গম নোপোৱা? কি কৈছা তুমি এইবিলাক? মোৰ ভণ্টি এইবিলাক কাম কেতিয়াও নকৰে। নকৰে। আমাৰ কথাটো বিশ্বাস নকৰা ন, যেতিয়া দেখিবি তেতিয়াই গম পাবা নিজে। ঠিক আছে, মই যিদিনা দেখা পাম সিদিনা আপোনাক কৈ দিম। ঠিক আছে। ঠিক আছে। জোনালী, ভালে আছো। কি হ'ল দাদা? মই এইবিলাক কি দেখিছো? আজি যি দেখিছো তাত এইবিলাক কি? এই ল'ৰাটো যে কৈছিল এইবিলাক চব সঁচা কথা কৈছিল। তই এইবিলাক কাম কিয় কৰিছা? জোনালী, পলক হ'লনে? হৈছে, ৰ'বা আৰু 2 মিনিট। এই মাইকী মানুহবোৰ এনেকুৱাই, অলপ ক'ৰবাত যাব খুজিলে ইমান টাইম লাগে, মেকআপ কৰে কিবা কৰে। ধেৎ চালা, তাড়াতাড়ি ওলোৱা। ব'লা এতিয়া। তুমি কিয় তেনেকুৱা কৰা? তোমাৰ তাই নিজা ভণ্টি হয়। মই কিয় তেনেকৈ নক'ম? তাইক মই সৰুৰ পৰাই ডাঙৰ কৰিছোঁ। তোৰ মা দেউতা নাই মোৰ, মই কিমান মৰমত ৰাখিছোঁ তাইক। ইমান ডাঙৰ কৰিলোঁ, ইমান পঢ়ালোঁ, তাই মোৰ কথা একো নুশুনিলে। মই তাইৰ লগত আৰু ৰিষ্টা নাৰাখোঁ। বাদ দিয়া এইবোৰ কথা, তুমিতো তাইৰ নিজা দাদা হয় ন, এইটো কেতিয়াও তাইৰো নহ'ব, মনত পৰিব। এইটো কেতিয়াও নহ'ব। এতিয়া ঘৰত ব'ল, মই পিছত ভাবি চাম কি হয় কি নহয়। ব'লা।